উই ভূত উই বে ভূত বে Hey guys, welcome back to my channel Manas Pudim Vlogs. তো সেইদিনাখন এটা ভিডিঅ' বনাইছিলোঁ মৰিগাঁও কলেজৰ ওপৰত। ভিডিঅ'টো যদি চোৱা নাই ফেচবুকতো আছে ইউটিউবতো আছে, তো ভিডিঅ'টো চাবা। আৰু আজি সেইদিনাখনত মানে ভিডিঅ'টো বনাওঁতে মানে হেৰি হ'ল আধৰুৱা হ'ল। হোষ্টেলখন ভালকৈ দেখাব নোৱাৰিলোঁ। গাৰ্লছ হোষ্টেলততো এনেই সোমাব নিদিয়ে। বইজ হোষ্টেলখনত ক'ত কি আছে অলপ কিমান কেনেকুৱা সুবিধা দিয়ে অলপ কওঁ আৰু। তো তাৰ ওপৰতে বনাইছোঁ ভিডিঅ'টো, চাই থাকা শেষলৈ চাবা। আগলৈ আহা। তো হে গাইজ, এইখনে আমাৰ হ'ল SMB বইজ হোষ্টেল মৰিগাঁও কলেজৰ। এইখনকে দেখাম বুলি কৈছিলোঁ মই। এইটো হ'ল এটা আমাৰ ইয়াত আছে 1 2 3 4 5 6 7 8 9 10 11টা ৰুম আছে। 11টা ৰুমত এটাত 3জনকৈ থাকে। সেইটো লওক। তো গাইজ এইটো পিছফালে আছে ডাইনিং হল। তো সেইটো ভিডিঅ'টো অলপ দেখাইছিলোঁ ডাইনিং হলটো। তো এইটোৱে বাহিৰতে চকীবোৰ থাকে আমাৰ, ভিতৰত নাথাকে। ভিতৰত খোৱা সময়ত লৈ যাওঁ আৰু এনেই থাকি ভালেই লাগে হোষ্টেলত। প্ৰথম আহি পেলাই যেতিয়া তুমি হোষ্টেল আহিবা ন, তো তেতিয়া তোমাৰ 2-3 দিন দিলে বেয়া লাগিব, মানে এডজাষ্ট হ'ব নোৱাৰিবা। তো তাৰপিছত মই পূৰা ভাল, মই কৈছোঁ নহয় ঘৰলৈ যাব মন নাযায়। তাৰপিছত হোষ্টেলত চব আহে পঢ়িবই, কিন্তু বহুতে আহি নপঢ়ে, তাৰ ভিতৰতে আমিও এজন। তাৰপিছত হোষ্টেলত আহি বহুত ধৰণৰ কথা শিকিব পৰা যায় ন। তথাপি বহুত মানুহে কয় হোষ্টেলত থাকিলে মানুহ ল'ৰা ছোৱালী বেয়া হয়, কিন্তু ইয়াত পঢ়া টাইম বহুত পোৱা যায়। তথাপি বহুতে নপঢ়েহে। সেইকাৰণে মানে এইটো ভুল ধাৰণা হয় বহুত মানুহে, ল'ৰাটো বা ছোৱালীজনী হোষ্টেল গৈ বেয়া হৈ গ'ল। কিন্তু সেইটো সি হোষ্টেলত কিন্তু বহুত সময় পোৱা যায় পঢ়িবলৈ, কিন্তু কোনেও নপঢ়েহে। তাৰপিছত কোনেও নপঢ়ে হোষ্টেলত, কিন্তু পঢ়িবলৈ বহুত সময় পোৱা যায়। ৰাতিপুৱা পঢ়া দিনত পঢ়া, তোমাৰ এভৰি টাইম তুমি পঢ়ি থাকিব পাৰা, তোমাক কোনে ইয়াত ক'ব নাহে। কিন্তু বাহিৰত এটা কথা মানে বহুতে কয় হোষ্টেলত থাকিলে মানুহ ল'ৰা ছোৱালী বেয়া হৈ যায়, কিন্তু সি নিজে বেয়া হয়, কিন্তু তাক হোষ্টেলত কোনেও বেয়া ল'ব নাহে। বেয়াও কিন্তু এটা কথা, খোৱাবোৱাটো ইমান ভাল নহয় হোষ্টেলত, ঘৰত কোনেও খাব নোৱাৰে। তো এতিয়া যাম ভিতৰ ৰুম কেইটামান দেখাওঁ। চবৰ ৰুমটো দেখাব নোৱাৰি ন, চবৰ প্ৰাইভেচি বুলি কোৱা কথা এটা আছে। তো 2টামান ৰুম দেখাই দিওঁ। তাৰপিছত যাম গাৰ্লছ হোষ্টেলৰ ফালে এবাৰ যাম। তো বাহিৰখিনি দেখাই দিম আৰু সিমানেই আৰু। সিমানতে ভিডিঅ'টো শেষ কৰিম। যদি ভিডিঅ'টো অলপ ভাল পাইছা লাইক এটা কৰিবা, আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো, আৰু অলপ প্লিজ ছাপোৰ্ট কৰিবা। সিমানেই ব'লা এতিয়া ৰুম এটা দেখাম। তো এইটো মোৰ লগৰ ল'ৰাটোৰ ৰুম। তো তালৈ আহিছোঁ, সেইটোৱে মহাশয়। তো 2খন টেবুল ছিনিয়ৰ থাকে, 2খন টেবুল, জুনিয়ৰ এখন টেবুল, তাৰপিছত বেড। সেইটোৱে ৰুম, এইটো হোষ্টেলৰ এটা ৰুম। মোৰ ৰুমলৈ গৈ আছোঁ। আহা, এইটোৱে মোৰ ৰুম। তো গাইছ এইটো আমাৰ ৰুম। এয়াই আমাৰ ৰুম। অৱস্থা লেতেৰা হৈ থাকে হোষ্টেল বুলি ক'লে। হোষ্টেল লোৱা হোষ্টেলটো এনেকুৱা হ'ব ন, লেতেৰা ইমানো নহয়, লেতেৰা বহুত চাফা কৰা হৈ আছে। ৰুমমেট আমাৰ ষ্টুডেণ্টৰ লগতে আমাৰ ৱাৰ্ডেন ছাৰো থাকে আমাৰ লগত হোষ্টেলত। এইফালে ৰুম আছে চাওঁ। এতিয়া গাৰ্লছ হোষ্টেল গৈ আছোঁ। গাৰ্লছ হোষ্টেলৰ ফালে যাম আৰু দেখাম। সেইখনে হৈছে গাৰ্লছ হোষ্টেল। এইফালে এখন আছে, এইখন এইফালে এখন।